Hi friends, welcome back to another video of ZaaZ Vlog. Akota video loi apnalukor majot. Prothome hokolu ohombakhik rongali bikhur hubesha jasisu ar mur hatot ase ekhon lifafa ar lifafakhonor bitorot eta kibata bostu ase ar ji bostu dara mur hopunor hopun pura hobo pare. So asalte ei hopunor bostu ki ase no ei lifafakhonot khuli pele moi apnalukok dekhoi jasau khuli pele dekhoi joi esau enukwa dhorono upohar kupon dukhon ase ar ei upohar kuponor khel mane bortoman ujoniyo homot bortoman Jorhator Titabarot arombo hobo aru ei khelkhonot mane Mercedes বহু ধৰণৰ কাৰ আছে আৰু আপোনালোকৰ ফেভৰেট কাৰখনৰ কথা আপোনালোকে কমেন্ট বক্সত তলত জনাব মোৰ আসলে ফেভৰেট কাৰ গাড়ী এখন আছে আৰু হেখন হৈছে মোৰ মুখৰ আগত আছে থাৰ চাওক এই যে থাৰ আৰু ইয়াৰ ভিতৰত মই প্ৰথমে লৈ যাওঁ আৰু চিনাকি কৰাম আৰু চিনাকি কৰালে আপোনালোকে আচৰিত হ'ব আসলে ইয়াত কোনে চলাই আছে হেখিনি দেখুৱাই আছো প্ৰথমে চিনাকি কৰাৰ আগত দেখাই লওঁ প্ৰথমে দেখাই ললেহে আপোনালোকে গম পাব প্ৰথমে থাৰখন আছে আৰু কোনে চলাই আছে হেতু চাই লওক হাই দে আৰু আসলে এই ভন্টিয়ে তেওঁ মানে চলাইছে নামটো প্ৰথমে আপোনালোকক সুধি লৈছো নামটো কি জনাই দিয়া আৰু ভিডিও নামটো মোৰ শিল্পা ইনষ্টাগ্ৰামৰ শিল্পা বুলি আছে ফুল নামটো শিল্পা শইকীয়া হয় হয় ইনষ্টাগ্ৰামৰ আইডিটো মই আসলে দিম আৰু তেওঁৰ ভিউজ মানে মিলিয়ন মানে যেহেতুকে তেওঁ মানে এনেকুৱা ধৰণৰ গাড়ী মানে থাৰ তেওঁ অকলে চলাই হয় 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 কিমান দিনৰ পৰা চলাই আছে এনেকুৱা মোৰ ইনে গাড়ী চলাটো বহুত বছৰে হৈছে খালি থাৰ লোৱাখন আপোনাৰ দুমাহ হৈছে তোমাৰ ড্ৰিম চাগে পুৰা হৈ গ'ল মোৰ ড্ৰিম পুৰা হৈ গ'ল ড্ৰিম পুৰা হৈ গ'ল আপোনালোকক মই হেতু কাৰণে ক'লো মোৰ ড্ৰিমখনৰ যিটো মই চাইছো কুপনখন পাও নে নাপাও পাৰে সো এতিয়া আসলে ভিতৰখনত কি বস্তু আছে থাৰৰ ভিতৰত আসলে হুমুৱা দেখুৱাও বলো এনেকুৱা ধৰণৰ মিউজিক সিস্টেম গোটেইখিনি এনেকুৱা ধৰণৰ গোটেইখিনি থাকে থাৰখন চলাই কেনেকুৱা পাইছে হেতু কোৱা থাৰখন চলাইটো বহুতেই ভাল লাগিছে হয় প্লাস মানে ৰোড প্ৰেজেন্সটো ইমান ভাল মানে ইয়াৰ চলাই গলে চাবচোন সবে মানে কিবা লুক দিয়ে আৰু কুলু মানুহৰ কাৰণে মানে একদম এখন মানে ড্ৰিম কাৰ বুলি ক'ব পাৰি এতিয়া বৰ্তমান এখন ড্ৰিম কাৰ নহয় হয় হয় মোৰটো বা ড্ৰিম কাৰ আছিলে বাকি বহুতৰ শুনো ড্ৰিম কাৰ বুলি কে কাৰণ মই মানে আপোনাৰ ৰিলবোৰ পোষ্ট কৰো ন তাত মানে সবে আকৌ হেই ষ্টৰীত নিজৰ মেনশন কৰে আচ্ছা যে মানে ড্ৰিম কাৰ ড্ৰিম মানে কা ড্ৰিম উইল কাম মানে সুন এনেকা ঠিক কিবা কিবি মানে তেনা কাৰখন ইনিয়ে এখন লুকস আছে আৰু তাতে ছোৱালী এগৰাকীয়ে চলাইছে আৰু ইমান ধুনিয়া তেতিয়া হলে মানুহে মানে বেলেগ ধৰণে চাই আছে কেন হয় জানো চাই বাৰু দে চাই ন আৰু এলিয়ে বহিও খুব কমফৰ্ট মানে আসলতে বহুত মানুহে এনেকুৱা ধৰণৰ গাড়ীখন এনেকুৱা মানে লয় আৰু চখত লয় খুব ধুনিয়া ইয়াৰ ফেচিলিটি আৰু প্ৰথমে মই কৈ লওঁ এনেকুৱা ধৰণে তেওঁৱে চলাইছে আৰু এই চাওক মোৰ মুখৰ আগত এনেকুৱা ধৰণে থাৰখন গৈ আছে এতিয়া আমি আসলতে একদম গোটেই কথাখিনি মই আপোনালোকক দেখুৱালো ক'লো আপোনালোকে তলৰ ডেসক্ৰিপচন বক্সত তলত গোটেইখিনি লিখা আছে মোৰ বেষ্ট উইচেছটো দি দিয়া যাতে পাই যাওঁ আৰু দেই আৰু মইও এটা কুপন ল'ব লাগিব তেতিয়া ইমান কৈ আছে যেতিয়া হে কুপনখনৰ বিষয়ে মই এটা মানে ট্ৰাই কৰি চাব লাগে নে কি কয় একদম পাৰে ট্ৰাই কৰিব পাৰে এখন আৰু কিজানি আমি পাই যাওঁ এইবাৰ এওঁটো ড্ৰিম পুৰা হৈ গ'ল আৰু এখন পালে আৰু ভাল লাগিব আৰু ভাল লাগিব সেইটো হয় বাৰু আৰু ময়ো এখন ট্ৰাই কৰিছো পাই যাওঁ নেকি তেওঁলোকৰ ঘৰ আৰু ইয়াতে আচলতে ভিডিঅ'টো অন্ত কৰিম আৰু প্ৰথমে ভণ্টিক এবাৰ থেংক ইউ জনাব লাগিব বহুত ধন্যবাদ দেই আমাৰ ব্লগৰ ফালৰ পৰাও তোমাক বহুত ধন্যবাদ জনাইছো দেই থ্যাংক ইউ আপোনালোক অহাৰ বাবে থ্যাংক ইউ সো ভিডিঅ'টো ইমানতে আছিলে আনটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে এই ভিডিঅ'টো কিন্তু ইয়াতে শেষ কৰিছো ভিডিঅ'টো যদি ভাল পাইছে তো লাইক কৰিব ফেচবুকত চাই আছে ওপৰত ফলো কৰিব আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব সো বাই বাই টাটা সকলোকে বিদায়